আমাৰ কাৰ্বি আংলঙৰ মহীয়সীক তেখেতৰ ওচৰত আমি পাই সঁচাকৈ সুখী হৈছোঁ। ছাৰ, আপোনাৰ বয়স এতিয়া কিমান আমি জানিব বিচাৰোঁ। 84 ভৰি দিছোঁ আৰু। হয় ছাৰ, আজি 84 বয়সতো এনেধৰণে আপোনাক লগ পাই সঁচাকৈ আমি কাৰ্বি আংলঙবাসী হৈ তথা অসমবাসী হৈ সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। এইটো বয়সতেও আজি কাৰ্বি আংলঙৰ কাৰণে আৰু নতুন প্ৰজন্মৰ কাৰণে যিখিনি আপুনি কৰি গৈছে ই সঁচাই চিৰযুগমীয়া হৈ ৰ'ব আৰু আমাৰ কাৰণে ই এক আদৰ্শ হৈ ৰ'ব। ছাৰ, আমি জানিব বিচাৰিছোঁ যে অহা 15 তাৰিখে অৰ্থাৎ ফেব্ৰুৱাৰীৰ 15 তাৰিখে যিটো আপোনাৰ ঘৰৰ কাষতে এটা সুন্দৰভাৱে পুথিভঁৰাল আমি দেখিবলৈ পাইছোঁ, সেই পুথিভঁৰালটোত কেনেধৰণে আপুনি চিন্তা কৰি বনোৱাৰ চেষ্টা কৰিছিল বা কেনেধৰণে আপোনাৰ মনলৈ আহিলে অকণমান আপোনাৰ মুখৰ পৰা জানিব মোৰ বিচাৰিছোঁ। মনলৈ আহিছে মানে কি, মোৰ কাৰণ অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ আগৰ পৰাই মানে বিশেষকৈ ৰংমিলি আহি উপন্যাসখন লিখাৰ পৰাই চন্দ্ৰপ্ৰসাদ শইকীয়াৰ যেতিয়া প্ৰকাশৰ সম্পাদক আছিল তেখেতৰ মাজেদি তেখেতৰ দ্বাৰাই ক'ব লাগিব যে তেখেতৰ সহযোগত মানে মোক যিখিনি উত্তৰণ ঘটালে আৰু বিশেষকৈ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ 7 দিনীয়া নৱযুগে যিখিনি মোক এটা প্ৰেৰণা দিলে সাহিত্যৰ, গতিকে এই গোটেই কথাবিলাক লৈ অসমৰ বিভিন্ন কিবাত যিহেতুকে ৰাইজৰ আদৰ সাদৰ সম্ভাষণ, এই মৰম চেনেহবোৰ মোৰ ঘৰত মানে দম হৈ আছে, গোটেই গোট খাই আছে। মই সেইবিলাক আৰু অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ পিছত যিখিনি মোক গ্ৰন্থ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মোক আগবঢ়াইছে, সেইবোৰ গোটেইখিনি মই যথাযথভাৱে থ'ব পৰা নাই, মোৰ ঘৰ নাই। গতিকে মই সেই কথাটো বহুত সাংবাদিকক কৈছোঁ যে মই ইয়াৰ পিছত মই এই অসমৰ ৰাইজৰ মৰম চেনেহ অকল অসম বুলি নহয়, গোটেই নৰ্থ ইষ্টৰ একেবাৰে নেপালৰ পৰা আৰম্ভ কৰি উৰিষ্যা, একেবাৰে ত্ৰিপুৰাৰ পৰা আৰম্ভ কৰি গোটেই অৰুণাচল, নাগালেণ্ড, গোটেই মৰমবিলাক মই ক'ত থ'ম এতিয়া। আৰু সেইকাৰণে সাংবাদিকসকলে লগ লাগি চি এম ছাৰক মানে কিবা কৰিলে, অনুৰোধ কৰিলে যে কিবা এটা কৰা যাওক। তেতিয়া তুলিৰাম লংহাংদেৱে তেখেতে কয় মই এটা বেলেগ কিবা আছে, মই সেইটো কৰি দিম। গতিকে তেখেতে 2019 চনত ডিচেম্বৰ মাহৰ 8 তাৰিখে তেখেতে ইয়াত সাংবাদিকসকলক মাতি আনি তেখেতে লাইব্ৰেৰী খুটাটো তেখেতে নিজে পুতিছে। তাৰপিছতে সেইখিনি কেতিয়াবা হ'লহেঁতেন, কিন্তু মাজতে কৰোণা এই মহামাৰীটোৰ কাৰণে এটা বছৰ পিছুৱাই গ'ল। গতিকে এই বছৰটোত ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে উন্মোচন কৰাৰ কথা আছে, মুকলি কৰাৰ কথা আছে। মই ভাবিছোঁ এই গোটেই অসমৰ ৰাইজৰ মৰম চেনেহবোৰ যে এই লাইব্ৰেৰী বুলি নহয় আৰু এইটো আচলতে সংগ্ৰহ কৰি মানে যাতে অসমৰ ৰাইজৰ চেনেহবোৰ মৰমবোৰ এই শুভেচ্ছাবিলাক যাতে ইয়াত হেৰাই নাযায়, সেইটো কাৰণে মই এই লাইব্ৰেৰীটো মই তেনে এটা সপোন এটা ৰচনা কৰি মই তাক ঠিক ঠাক কৰি থ'বৰ কাৰণে মোৰ ইচ্ছা। ভাল লাগিলে। হয় ছাৰ, আপোনাৰ ঘৰৰ গৃহৰ কাষতে এটা আমি সুন্দৰ পুথিভঁৰালৰ দৰে সংগ্ৰহালয় আমি দেখিবলৈ পাইছোঁ। সেই সংগ্ৰহালয়টো অহা ফেব্ৰুৱাৰীৰ 15 তাৰিখে এটা উন্মোচনৰ কাৰ্যসূচী ৰাখিছে। আমি এই অনুষ্ঠানটিৰ জৰিয়তে সমগ্ৰ কাৰ্বি আংলং তথা অসমবাসীৰ সাহিত্যিক, সাংবাদিক, আমাৰ ৰাইজক এই অনুষ্ঠানটিত উপভোগ তথা উপস্থিত হ'বলৈ বিনম্ৰভাৱে আমি আহ্বান জনাইছোঁ। আমি ছাৰক আমি সদায় এনেধৰণে মৰম চেনেহ শ্ৰদ্ধা কৰি যাব লাগিব। গতিকে আমি তেখেতক দীৰ্ঘায়ুক কামনা কৰি আজি আমি এই মোৰ অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ।